हेलो फ्रेंड्स गुड मर्निंग कि खबर आपनालोक आशा करूँ सकलोरे खबर भाले आछे निश्चय नतुन बছৰ सकलोरे खबर भाले आछे न आमारो भाले आरो देই আৰু আজি হল 2023 জানুৱাৰী প্ৰথমটো দিন নতুন দিন কব গলে আপোনালোক সকলোকে হ্যাপি নিউ ইয়াৰ উইশ কৰিছো আৰু যোৱা বছৰ দিনটো যেনেকৈ গল আৰু দুখ এনেকৈ পাৰ হৈ গল নহয় জানো সকলোৰে জীৱনৰ সুখ দুখ থাকে আৰু দুখবোৰ পাহৰি সুখবোৰ এনেকৈ পাৰ কৰিলো সকলোৱে নহয় জানো আৰু এই নতুন বছৰটো আপোনালোক সকলোকে উইশ কৰিম মই যাতে আপোনালোকৰ সপোন আশাবোৰ এই নতুন বছৰটো পূৰণ হয় আৰু আপোনালোকক আশীৰ্বাদ কৰিব আমাৰো সপোনবোৰ যাতে পূৰা হয় আৰু হে আৰু আপোনালোকে 31 ডিসেম্বৰ মানিছে নে বাৰু আমি কিন্তু মানিছো দেই মানে সৰুহাকে মানিছো আৰু যোৱাকালি বাইদেউ এজনী ঘৰত মাতিছিলে ইনভাইট কৰিছিলে তাতে মানিছো আৰু ভিডিওটো অকনমানকে বনাই থৈছো আপোনালোকক দেখুৱাম বুলি আশা কৰো ভিডিওটো শেষলৈ চাই দিব আপোনালোকে হে আৰু বা এজনী মোক কমেন্ট কৰিছিলে কমেন্টত মানে ৰিপ্লাই দিব পাৰো তথাপিও মানে এনেকৈ ভিডিও যোগেদি কলে মানে বেছিকৈ ভাল লাগে মই ভাবো আৰু সেই কাৰণে মানে বা এজনী সুধিছিলে মোৰ হাজবেণ্ডৰ কি খবৰ বুলি ভালনে বুলি তেও ভালে আছে তেও মানে ভালে আৰু খবৰ খাতি তেও একদম ঠিকঠাক আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ আশীৰ্বাদত তেও একদম মানে ফাইন আৰু একদম ভালে আছে আৰু থ্যাংক ইউ কমেন্টৰ খুদাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু তাকে ভিডিওটো ইয়াতে দি দিম মই অকনমানকে চাই দিব আৰু হেকলে আৰু যদি ভিডিওটো আপোনালোকে চাই ভাল পায় এটা লাইক কৰি দিব এটা কমেন্ট কৰি দিব দেই আৰু যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলত ভিজিট কৰিছে বা মোৰ ভিডিও প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি দিব দেই আৰু হেতে লৰাবোৰ একদম মানে ৰাসাইবোৰ ইয়াতে আছে আহিছে তাতে আদবাই আৰু হে আৰু ভিডিওটো ইয়াতে দি দিম আপোনালোকে হেকলৈ চাব বুলি আশা কৰিছো তেতিয়া চাওক তেতিয়া দেই हेलो फ्रेंड्स गुड इवनिंग सन्धियार पराहे भिडिओটো অকনমান আৰম্ভ কৰিছো আৰু দে স্টাर्ट কৰি দিছো কি খবৰ বাৰু আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভালে মোৰো ভালে দিয়কচোন আৰু যেহেতু আজি 31 ডিসেম্বৰ নহয় জানো 31 ডিসেম্বৰ সকলোৱে মানে তাকে আমিও অকনমান সৰুকে মানু বুলি ভাবিছো আৰু পাৰ্টিটো আমাৰ ঘৰত নহয় মোৰ ফ্ৰন্টৰ বাজনী ইনভাইট কৰিছে তেওঁৰ ঘৰত হ'ব আৰু আজি পাৰ্টিত মানে কি বনোৱা হয় আৰু কি খোৱা হয় তাকে আপোনালোকক দেখুৱাই যাম অকনমানকে ভিডিওটো তাকে আপোনালোকে চাই দিও ভিডিওটো শেষলৈকে আশা কৰিছো আৰু তেতিয়া বলক এতিয়া দেখুৱাই যাম আপোনালোকক কি বনাই আছে বাইদেউ আৰু কি খোৱা হ'ব কি বনোৱা হ'ব হেয়া সকলোবোৰ দেখুৱাই যাম আপোনালোকক দেই এইফালে গোলাপ জামুন বনাই আছে দেই কি এনেকৈ বনাইছে বাকি ফালে বনি আছে আৰু এইফালে গাখীৰ और इफाले गाजर हलवा हाँ गाजर का हलवा और इफाले बनी आछे और सेनी हेरि करि दिसे याते बाकी आपनालोके चाइ गई থাকিব দেই কি বনা আৰু কিটো খোৱা হয় আজি এয়া ইফালে আমাৰ লালমোহনটো ধুনিয়াকে পাতি দিয়া হৈছে আৰু দেই আৰু ইফালে লগতে আলু পকৰা বনাই গৈ আছে বাজনী আৰু লগত দিছে এক কাপ কফি আৰু ইফালে নিশ্চয় ধৰিব পাৰিছে চাকৈ নহয় জানো আলু আৰু ধনিয়া অকনমান ৰেড চিলি নিমখ মানে আলু কচুৰি বনাব তাকে যা আৰু বাকি ইফালে বিলাহী জলকীয়া আৰু ধনিয়া চাটনিৰ কাৰণে আৰু ইফালে গৰমাগৰমি বনাই গৈ আছে দেই আৰু এইফালে দেখিছে নহয় সময় ৰাতি 12টা একেবাৰে পাৰ হৈ গৈছে আৰু দেই ইফালে কেক খাওঁ আৰু দেই আৰু সকলোকে হেপী নিউ ইয়াৰ একেবাৰে 31 মানা হ'ল আৰু মানে নতুন বছৰৰ মানা হ'ল আৰু তাকে ইয়া দেই কেক খাওঁ আৰু তেতিয়া দেই আচ্ছা से बोलो अच्छे से हैप्पी न्यू ईयर आप लोग बना আমাৰ কেক চেকটা শেষ আৰু দেই আৰু এতিয়া হৈ গৈছে সময়
12:30 হৈ গৈছে দেই।